হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালেই আছে আৰু মই মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি বনাম বুলি ভাবিছোঁ কলডিলৰ সৈতে মচুৰ দাইলৰ চব্জি। তেতিয়াহ'লে ব'লক ভিডিঅ'টোৰ মাজলৈ। এয়া চব্জিখিনি বনাবৰ কাৰণে মই আগতীয়াকৈ কলডিল আৰু মচুৰ দালিখিনি সানি লৈছিলোঁ। এইদৰে সানি ল'লে আঞ্জাখন বহুত সোৱাদ হয়। আৰু এয়া মই চব্জিখিনি বহাই দি অকণমান কাঢ়া হোৱালৈকে ভাজিলোঁ। আৰু এতিয়া পানী দিবৰ হ'ল। মই এয়া গিলাচৰে পানী দি অকণমান লৰাই দিম। আৰু এয়া আঞ্জাখন ধুনীয়াকৈ উতলিবলৈ দি দিম। আৰু আজি বেছিকৈ পানী নাৰাখোঁ, কাৰণ এইখন আঞ্জাত বেছিকৈ পানী ৰাখিলে সোৱাদ নহয়। অকণমান থপথপীয়াকৈ ৰাখিম। আৰু এইদৰে কেতিয়াবা বনাই চাবচোন, বহুত ভাল লাগে কেতিয়াবা খাই এইদৰে। আৰু এয়া ফাইনেলি কলডিলৰ সৈতে মচুৰ দাইলৰ চব্জি ৰেডি হৈ গ'ল। এয়া হৈছে আজিৰ থালিখন। এয়া কলডিল আৰু মচুৰ দাইলৰ চব্জি, এয়া ঘৰৰে সৰু আলু ভাজি, এয়া পাপৰ ভাজি আৰু কেঁচা জলকীয়া। আৰু তাৰপিছত আমি আজি গধূলি সময়ত আহিলোঁ আমাৰ পুৰণা ঘৰলৈ। আগতে আমি ইয়াতে আছিলোঁ। মোৰ আইতা হয় এজনী, বহুত ভাল পাওঁ আইতাক, যিহেতু বহুত দিন অহাও নাছিলোঁ। আজি বহুত কথা পাতিলোঁ। আৰু তাৰপিছত ঘৰৰে পানীলাও হৈছে, আমাক পানীলাও দিলে। তো পানীলাওটো কাটি উঠাৰ পিছত কিবা বোলে আগ দি দিব লাগে, নিয়ম আছে। তো এনেকৈ আগ দি দিলে। তাৰপিছত আমি গধূলি সময়ত চাহকাপ খাই বহুত সময় কথা পাতিলোঁ। এয়া আমি সকলোৱে কথা পতাত ব্যস্ত। আৰু যিহেতু বহুদিন যোৱাও নাই, তো কথা শেষে নহয় আৰু। আজিলৈ ইমানেই আছিল। আকৌ লগ পাম এটি নেক্সট ভ্লগত। বাই।